আপোনালোকৰ পূজাজ ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি মই লৈ আহিছোঁ এটা মেকআপ টিউটৰিয়েল আৰু সেইটো হৈছে মাস্ক ইলিউষ্ট্ৰিয়েন মেকআপ টিউটৰিয়েল আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই খুব ভাল পাব। বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে মই মুখখন এনেদৰে ক্লিন কৰি লৈছোঁ আৰু এইটো হৈছে মোৰ কাজল হয়, পেঞ্চিল কাজল আৰু কাজলডালেৰে মই লাইন কৰি লৈছোঁ এনেদৰে আৰু ভালদৰে চাই যাব আপোনালোকে ভিডিঅ'টো। লাইনৰ মাজে মাজে মই এনেধৰণে ফাউণ্ডেশ্যনটো লগাই দিছোঁ চাৰিওফালে। এণ্ড বিউটি ব্লেণ্ডাৰে মই ভালদৰে মুখখন ব্লেণ্ড কৰি লৈছোঁ। এই মেকআপটো মই ফাৰ্ষ্ট টাইম কৰিছোঁ, বেয়াও হ'ব পাৰে নাজানো। আগতে মই ইউজ কৰি পোৱাও নাই এনেধৰণে, মই ফাৰ্ষ্ট টাইম কৰিছোঁ আৰু আপোনালোককো দেখাইছোঁ আৰু ময়ো ৰিজাল্টটো চাইছোঁ, কিন্তু মই আগতে ট্ৰাই কৰি চোৱা নাছিলোঁ। এতিয়া মই আইব্ৰ'টো আঁকি লৈছোঁ। যেনেধৰণে মই মেকআপ কৰোঁ তেনেধৰণে মেকআপটো কৰি লৈছোঁ। যোনখিনি ব্লেক কালাৰে লাইন দি থৈছোঁ, তাৰ মাজে মাজে যোনখিনি ফাউণ্ডেশ্যন দিয়া আছে সেইখিনিত যেনেধৰণে মেকআপ কৰোঁ তেনেধৰণে কৰিছোঁ আৰু তাৰ বাহিৰৰখিনিত মই কৰা নাই। আপোনালোকে মোৰ আগৰ ভিডিঅ'টো চাইছেনে? যোনটো মেকআপৰ ভিডিঅ', যদি চোৱা নাই চাব। এতিয়া মই ব্লেক কালাৰ লাইনটোত
ব্ৰাউন কালাৰ ছেট এটা দিছোঁ, আই শ্বেডৰ পৰা লৈছোঁ, ব্ৰাউন কালাৰ মিক্স কৰি দিছোঁ চাৰিওফালে। যিটো লাইন দিছোঁ ব্লেক কালাৰৰ আৰু ছাইডত মই আইলাইনাৰ দি ব্লেক কৰি দি লৈছোঁ। আপোনালোকে দেখিছে গালখনৰ তলতো ব্লেক কালাৰেৰে ভালদৰে দি পিনে আইলাইনাৰ দি পিনে মই ছেট কৰি লৈছোঁ। Just the sum of every high and every low. অলৰেডি মোৰ মেকআপ কমপ্লিট হৈ গৈছে আৰু মই এইটো মোৰ লিকুইড লিপষ্টিকটো এনেদৰে চকুৰ তলত দি দিছোঁ, ভালদৰে এনেদৰে লগাই দিছোঁ। কেনেকুৱা লাগিছে বাৰু মেকআপটো তলত কমেণ্ট কৰি জনাবচোন। ভাল লাগিলেও জনাব আৰু বেয়া লাগিলেও জনাব। ফাৰ্ষ্ট টাইম কৰিছোঁ, মই আগতে কৰা নাই বাৰু, তথাপিও মই চেষ্টা কৰিছোঁ। ভিডিঅ'টো ভাল পাই লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰিবও নাপাহৰিব। বাই বাই।